মিজান নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত লৈ আহিছোঁ অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে অতি জৰুৰী খবৰ। অৰুণোদয় আঁচনিক লৈ এক বিশেষ খবৰ। চৰকাৰে পুনৰ অনুৰোধ জনালে জনতাক। আৰ্থিকভাৱে সচ্ছল হিতাধিকাৰীক স্ব-ইচ্ছাই নাম কৰ্তন কৰিবলৈ অনুৰোধ। কেনেকৈ হিতাধিকাৰীয়ে স্ব-ইচ্ছাই কৰিব পাৰিব নাম কৰ্তন? অনলাইনভাৱে অৰুণোদয়.in পৰ্টেলত কৰিব পাৰিব নাম কৰ্তন। অফলাইন পদ্ধতিতো হিতাধিকাৰীয়ে কৰিব পাৰিব নাম কৰ্তন। উপায়ুক্ত কাৰ্যালয়ত কৰিব পাৰিব কৰ্তনৰ বাবে আবেদন। গতিকে বন্ধুসকল, আপুনি যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। ধন্যবাদ।